বৰক্ষেত্ৰীৰ দৌলাহলত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে বৰবিষ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। কালি নিশাও মুকালমুৱা আৰক্ষীয়ে দৌলাহল আৰক্ষীৰ সহযোগত দৌলাহলৰ পৰা নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক। বৰবিষ সদৃশ ড্ৰাগছ সৰবৰাহকাৰীজন বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰিয়া চটলা গাঁৱৰ প্ৰয়াত আৰাণ আলীৰ পুত্ৰ চোহাৰ আলী বুলি জানিব পৰা গৈছে। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিমন্ত বৰাৰ নেতৃত্বত গুৱাহাটী হাজো বৰপেটা গড়গাঁৱত পথৰ দৌলাহলত গোপন খবৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে। বৰবিষ সৰবৰাহকাৰীজনে চাবোনৰ বাকত চেটিত অতি কৌশলেৰে বুজন পৰিমাণৰ হিৰইন কঢ়িয়াই আনি থাকোঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা অধিক তথ্যৰ বাবে মুকালমুৱা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে বিগত 2 মাহত মুকালমুৱা আৰক্ষীয়ে মুকালমুৱা অঞ্চলৰ পৰা 30জনতকৈ অধিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মুকালমুৱাৰ পৰা পংকজ বৰ্মনৰ ৰিপোৰ্ট।